নমস্কাৰ। দিলিহী নৈৰ পাৰৰে নামহুক নামৰূপ ঠাই পাটকাই পাহাৰে থাকে সদায় আমাক চাই। 2020 বৰ্ষ এটা সপোনৰ বৰ্ষ আছিল APJ আব্দুল কালামৰ, আমাৰ সদ্যপ্ৰয়াত প্ৰাক্তন ৰাষ্ট্ৰপতি APJ আব্দুল কালামৰ। আমাৰ সপোনৰ ভাৰতবৰ্ষ গঢ়াৰ তেওঁ এটা সপোন দেখিছিল আৰু সেই সপোনৰ দিশে আমি বহুখিনি আগুৱাই গৈছিলোঁ। কিন্তু হঠাতে অহা এই যি মহামাৰী, অতিমাৰী ৰূপ লোৱা কৰোনা মহামাৰী, এই কৰোনা মহামাৰীয়ে আমাৰ গোটেই বিশ্বৰ লগতে আমাৰ ভাৰতবৰ্ষ, আমাৰ অসমীয়া সমাজখনকো বিধ্বস্ত কৰিলে। কিন্তু আমি লাহে লাহে 2021 বৰ্ষৰ দুৱাৰদলি থিয় হোৱাৰ আগমুহূৰ্তত এই যেন আমাৰ ভয়াৱহতা লাহে লাহে মচি যোৱাৰ পিনে আমি আগুৱাই গৈছোঁ। আৰু আমি আশা কৰিম আজি বছৰৰ শেষৰ দিনটোত 2020 চনৰ নতুন বৰ্ষটোত আমি যেন এনেকুৱা সন্ত্ৰাসৰ বলি হ'ব লগা নহয়, একো আমি অপ্ৰীতিকৰ পৰিঘটনাৰ সন্মুখীন হ'বলগীয়া নহয়। আমি আমাৰ যি সুস্থিৰ মানসিকতা, আমাৰ যি সুস্থিৰ চিন্তাক আমি সফলতাৰে আগুৱাই লৈ যাব পাৰোঁ, সেয়াই কামনা কৰিম। আমাৰ অসমীয়া সমাজখনে এটা সৰ্বভাৰতীয় স্তৰত আৰু বিশ্বৰ দৰবাৰত নিজকে প্ৰতিষ্ঠা কৰিব পৰা এটা বৰ্ষ, এই বৰ্ষটোৱে আমাক উপহাৰ দিয়ক, সেয়া কামনা কৰিম। আৰু আপোনালোকে 2020 চনত পাটকাই নিউজ এই যি চেনেলটো আপোনালোকে আৰম্ভ কৰিছে, অতি কম সময়ৰ ভিতৰতে আপোনালোকে অসমৰ বিভিন্ন অঞ্চল, বিভিন্ন বা বাতৰি আৰু ক'ব লাগিলে আপোনালোকে যি শুদ্ধ বাতৰি আৰু যি পজিটিভ বাতৰি, মানে যি বাতৰিত শুদ্ধতা, পৰিষ্কাৰ বিশুদ্ধতা বাতৰিৰ, সেই বাতৰি আপোনালোকে পৰিৱেশন কৰাত আমি নজৰ কৰিছোঁ, দৃষ্টিগোচৰ হৈছে। আপোনালোকে সেই বাতৰি পৰিৱেশন কৰিবলৈ সক্ষম হৈছে। আমি আশা কৰিম আপোনালোকে অতি সোনকালে যি আপোনালোকে এই কাম কাজবোৰ সুচাৰুৰূপে কৰি গৈছে, সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ বিভিন্ন বা বাতৰি আপোনালোকে সংগ্ৰহ কৰিছে, এয়া আপোনালোকে 2021 বৰ্ষটোত আপোনালোকে আৰু দক্ষতাৰে নিৰপেক্ষভাৱে কামবোৰ কৰি যাব আৰু আপোনালোক সমগ্ৰ ৰাইজে আন্তৰিকতাৰে আগুৱাই ল'ব আৰু আপোনালোকেও ৰাইজৰ অন্তৰত সোমাবলৈ সক্ষম হ'ব বুলি আজি আমি 2020 বৰ্ষৰ এই শেষৰ দিনটোত আশা কৰিছোঁ। 2020 বৰ্ষত বহু আধৰুৱা কাম থাকি গ'ল। 2021 বৰ্ষত নিশ্চয়কৈ বহু পৰিকল্পনা আছে। এখন ছবিৰ কাম চলিছিল, সেইখনো হয়তো মুক্তি পাব। আৰু 2021 বৰ্ষত মই মূলতঃ এটা বিষয়ত মই নিজকে সংযোগ ৰাখিম, অধ্যয়নত। 2021 বৰ্ষত মই লিখা মেলাটো কম কৰিম, তাৰ পৰিৱৰ্তে মই অধ্যয়ন কৰিম। 21 বৰ্ষটো মই জ্ঞান আহৰণৰ বৰ্ষ হিচাপে মোৰ ক্ষেত্ৰত মই এটা বিবেচিত বৰ্ষ বুলি মই ধৰি ল'ম। আৰু এই বৰ্ষটোতেই মই যিমান পাৰোঁ বিভিন্ন ধৰণৰ বিভিন্ন তথ্য সমৃদ্ধ কিতাপ, গৱেষণামূলক কিতাপ এইবোৰ মই পঢ়িবলৈ চেষ্টা কৰিম। আৰু তাৰ মাজে মাজে দুই এটা কবিতা, দুই এটা বিষয়, ৰুচিবোধক বিষয় মই নিশ্চয় লিখিবলৈ চেষ্টা কৰিম বা আপোনালোকৰ ওচৰত পৰিৱেশন কৰিবলৈ চেষ্টা কৰিম। গতিকে পৰিকল্পনা বুলি ক'লে আমি এজন সাধাৰণ নাগৰিক হিচাপে উদ্যোগটোত সুচাৰুৰূপে আমি কাম কৰিবই লাগিব। আৰু এই মুহূৰ্তত আমি আমাৰ যিহেতু এই নামৰূপৰ প্ৰাণকেন্দ্ৰস্বৰূপ আমাৰ নামৰূপ সাৰ কাৰখানাই যেন এটা সুস্থিৰ গতি লাভ কৰে, সাৰ কাৰখানাৰ উৎপাদন যেন বৃদ্ধি হয়, যান্ত্ৰিক দুৰ্ঘটনা বা বিচ্যুতি নঘটে, এয়া আশা কৰিম এজন সাধাৰণ কাৰখানাৰ এজন কৰ্মী হিচাপে। গতিকে মোৰ নতুন বৰ্ষৰ পৰিকল্পনা অতি কম, এইখিনিকে মোৰ পৰিকল্পনা। কবিতাৰে আপোনালোকক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কবিতাৰ শিৰোনাম শেষ অসমীয়াজনৰ মৃত্যু হৈছে। শেষ হৈ যোৱাৰ ভয়ত স্থবিৰ নহয় সময়, অহাৰ বাটেৰে উভতি নাহে সকলো। তথাপিও জয়গান গাই কবিয়ে জীৱনৰ, শিল্পীৰ সুৰত লহৰিত হয় ৰূপৰেখাৰ আগবাগ। এনেকৈয়ে তেওঁৰ মৃত্যু হ'ব বুলি ভবা নাছিলোঁ, তেওঁক চাৰিসীমাৰে জুখিব পৰা যাব বুলি গণিত শিকা নাছিলোঁ। ভূগোল বুৰঞ্জীৰ পৃষ্ঠাত চকুত লগা স্তম্ভটো কোনোবাই মুঠি মাৰি উভালিব পাৰিব বুলিও বিশ্বাস নহয়। নাই বাবেই আছে, আছেৰ বাবেই নাই, এই পাৰমাৰ্থিক কথাবোৰ আজিকালি উপভোগ্য। সেয়েহে বিজ্ঞানৰ ঠুনুক ঠানাক শব্দ, ভালপোৱাৰ দৰদামত একেবোৰেই
শ্ৰেষ্ঠ অনুভৱ অনুভূতিৰ তোলাচানিত বাৰে বাৰে লাইক কমেণ্ট শ্বেয়াৰৰ ভৰ নিম্ন মৌন হৃদয়ৰ শোকৰ খুন্দাত মজবুত হীৰা উপহীৰা নেপোলিয়ন হাঁহিৰ সাঁথৰ ভঙা আজিৰ প্ৰজন্ম পৰিচিত মৃত্যু এতিয়া সত্য তথাপিও নিত্যও নতুন মেজমল বহিছে বহু চিঞৰ বাখৰ হৈছে চকুত গোলাপ জল ছটিয়াই চকু লুটুকিছে শুই ভাল পোৱাজনে শুবলৈ নেৰে জগুৱাজনৰো শূন্যতে বৰ বৰ চাপৰি শেষ অসমীয়াজনৰ সমাধিত তিল ফুলিছে সময় চেকি উৰুৱা স্বাভিমানৰ পতাকাৰ তলত নৱজাতকে কল কলাইছে নতুন এটি পুৱাই ৰুণ দিছে ৰ'দৰ ফুল বিচাৰি এজাক মৌমাখি উৰিছে মৌচাক সাজিব বুলি ৰসেৰে উপচাব বুলি মৰহা ফুলৰ সুবাস বিচাৰি আপোনালোকক নতুন বছৰৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ নতুন সময়বোৰ আপোনালোকৰ হওক সমৃদ্ধ আপোনালোক নতুন বছৰত হৈ উঠক তৃপ্ত আপোনালোকে সমাজক দেখুৱাবলৈ সক্ষম হওক এটা নতুন বাট ধন্যবাদ